হ'ল আপোনাৰ ষ্টাফ নাৰ্ছ আৰু আপোনাৰ ইয়াত কোৱালিফিকেশ্যন পৰিছে B.Sc নাৰ্ছিং GNM কোৰ্ছ পাছড ফ্ৰম এনি নাৰ্ছিং স্কুলৰ পৰা যিকোনো নাৰ্ছিং স্কুলৰ পৰা B.Sc নাৰ্ছিং আৰু GNM কোৰ্ছ পাছ কৰিব হ'ব লাগিব আৰু ইনষ্টিটিউচন অৰ্গেনাইজেশ্যন বাই ইণ্ডিয়ান নাৰ্ছিং কাউন্সিল আৰু ইণ্ডিয়ান নাৰ্ছিং কাউন্সিলৰ দ্বাৰা ৰেজিষ্টাৰ্ড হ'ব লাগিব অসম নাৰ্ছ হেল্থ ভেক্টৰ কাউন্সিল আৰু আপোনাৰ বয়স যেটো দিছে বয়সটো দিছে আপোনাৰ আপ টু 43 মানে আপোনাৰ 43 এর বেছি হ'ব নালাগিব আৰু পোষ্ট যদি চাও আমি ইয়াত পোষ্টটো আছে 896 টা বন্ধুসকল তেনে আৰু আপোনাৰ ৰিকুৱাৰমেন্ট পাৰ মান্থ স্যালাৰি হ'ব 18000 তো আপুনি কেনেকৈ এপ্লাই কৰিব এপ্লাই কৰাৰ সময় আছে 10 জুন 2021 পৰা ষ্টাৰ্ট হ'ব আৰু অনলাইন এপ্লিকেশন কৰিব লাগিব এইটো ওয়েবসাইটত আপুনি ভালদৰে চাই দিব ডেসক্ৰিপচন